হাই গাইজ, আপোনালোকে চাগে ভাবিছে লাকি ঠাইত আজি কোন আহিছে। মই তেৰেজি বান্ধৱীয়ে ক'ম হা। চ' আজি আমি আহিছোঁ ফুৰিবলৈ এঠাইলৈ, আপোনালোকক লৈ যাম। আমি এটা পথাৰত এতিয়া বজি আছোঁ, তাতে ইমান বোকা। এয়া চাওকচোন পৰিৱেশ, বতাহ দি আছে। আমি ইমান কষ্ট কৰি আহিছোঁ আজি। এয়া বোকা চাওক, কিমান কষ্ট কৰি আজি ভিডিঅ'টো বনাবলৈ আহিছোঁ। আপোনালোকে কিন্তু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া যাওঁ নেকি আমি? গাইজ চাওক, এয়া অৱস্থা। 4জনী ছোৱালী খেৰৰ মোৰ আগত। কি কৰিব আহিছা ইয়াতে? হা, তাকেই পহিলা চহিলা ধৰিবি নি? অ'কে, ইয়াতে মস্ত পুখুৰী, এইফালে জংঘল জংঘল জংঘল। তো আমি গেংটোৰ নাম কৈ দিয়া আকৌ। আমাৰ গেংটোৰ নাম এইখিনি। অ'কে গাইজ, বলক আমি যাই আছোঁ। লাকি ময়ো যাওঁ ৰ। চাওক গাইজ কিমান বেয়া, সকলোৱে একে জোৰা জোৰা হয়। অ' নহয়, তই ক'লে আছ, ফটো তুলি আছে। दुनिया मतलब की यार है, इसकी आदत बेकार है, इससे कम रखना वास्ता तू। আমি আমাৰ লক্ষ্যত উপনীত হৈ গ'লো, সেইজনী আগে থেকে গ'ল। এইজনী আহিবই পৰা নাই। হে ভগৱান, আমি আহিছোঁ লবৰৰ বাগানত। এয়া হোৱাট এ বতাহ, কৈ দিয়া আকৌ কি বতাহ এইটো হ'ল মই নাজানো। দালি বতাহ, ধুনীয়া বতাহ মাৰি আছে। पूरी हर कमी इनमें ही ढूंढ रास्ता तू। न जाना ये तूने न जाना, ये मंजिल तेरी इन्हें है तुझे पाना है, मेरे कहा उसल जमाना मेरे यारों। अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो। अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो। अपना हर दिन ऐसे जियो जैसे कि आखिरी हो, जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो। अपना हर চাওক ইয়াতে ফটো উঠি আছে অকলে অকলে। মানে গাইজ আমি যাওঁ এতিয়া। এওঁলোকৰ নহয়হে যেনিবা। আমি এতিয়া যাই আছোঁ, আহোঁতে আহিছিলোঁ পথাৰেৰে, এতিয়া আমি যাম। এয়া চাওক কি ধুনীয়া ৰাস্তা আৰু সূৰ্য অস্ত। If you like this video, please like, share and subscribe. Please একেবাৰে কৰি থ'ব আৰু কমেণ্ট কৰি ক'ব কেনেকুৱা হৈছে ভিডিঅ'টো। Bye.